জয় শ্ৰীৰাম। আপোনালোক সকলোকে আজি এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত এনেকুৱা এটা ব্ৰহ্মাণ্ডৰ শক্তিশালী মন্ত্ৰৰ বিষয়ে ক'ম, যিটো মন্ত্ৰ প্ৰয়োগে আপোনালোকৰ সকলো ইচ্ছা বা কামনা পূৰণ কৰিবই। আপোনালোকে জীৱনত কি আকৰ্ষণ কৰিব বিচাৰে? প্ৰেম, সফলতা, সৌন্দৰ্য, টকা পইচা নে মনৰ অসীম শান্তি? আজি আমি আলোচনা কৰিম এনে এক মহা শক্তিশালী মন্ত্ৰৰ বিষয়ে, যাৰ মাত্ৰ 10 মিনিট জপে বা ব্যৱহাৰে ব্ৰহ্মাণ্ডৰ সকলো বস্তুকে আকৰ্ষণ কৰিব পাৰিব। সেয়া টকা, প্ৰেম, সম্পৰ্ক বা আকৰ্ষণীয় বস্তু যিয়ে নহওক। এতিয়া এই মন্ত্ৰটোৰ বিষয়ে জানো আহক। মন্ত্ৰটো হৈছে ভগৱান শ্ৰীকৃষ্ণৰ মন্ত্ৰ। ওম ক্লীম কৃষ্ণায় নমঃ। ওম ক্লীম কৃষ্ণায় নমঃ। ওম ক্লীম কৃষ্ণায় নমঃ। বহুতে এই মন্ত্ৰ জপ কৰে, কিন্তু ইয়াৰ সঠিক নিয়ম আৰু এই মন্ত্ৰৰ ব্যৱহাৰ কৰিব নাজানে। এই মন্ত্ৰ আঁৰৰ ৰহস্যময় বৈজ্ঞানিক তথা আধ্যাত্মিক শক্তি সম্পৰ্কেও নাজানে। আৰু এটা কথা কৈ থওঁ, এই মন্ত্ৰই কোনো ক্ষতি নকৰে। কোনোবাই ক'ব পাৰে এই মন্ত্ৰ জপ কৰিব নালাগে, কিন্তু এই মন্ত্ৰৰ দ্বাৰা কাৰো অনিষ্ট নহয়। এই মন্ত্ৰ বিনা ভয় আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, কাৰণ আমি জানো কৃষ্ণৰ মন্ত্ৰ কেতিয়াও ক্ষতিকাৰক হ'ব নোৱাৰে। আজি এই ভিডিঅ'টোত আমি জানো আহক এই মন্ত্ৰ ব্যৱহাৰ কৰিলে কি কি লাভ হয় আৰু এই ব্যৱহাৰ বা জপ কৰা সঠিক নিয়ম। ওম ক্লীম কৃষ্ণায় নমঃ মন্ত্ৰটো ওম হৈছে ব্ৰহ্মাণ্ডৰ মূল ধ্বনি, যিয়ে মন আৰু আত্মাক ব্ৰহ্মাণ্ডৰ শক্তিৰ লগত সংযোগ কৰে। ক্লীম হৈছে বিশ্বব্ৰহ্মাণ্ডৰ সকলো পজিটিভ শক্তি, প্ৰেম আৰু ধন সম্পত্তি নিজৰ ফালে আকৰ্ষণ কৰা এক মহা কম্পন বা ভাইব্ৰেশ্যন। যেতিয়া আমি এই ক্লীম শব্দটো কৃষ্ণায় নমঃ সৈতে যুক্ত কৰোঁ, তেতিয়া ভগৱান কৃষ্ণও প্ৰেম আশীৰ্বাদ প্ৰাপ্তি হয়। এই ওম ক্লীম কৃষ্ণায় মন্ত্ৰটো দৈনিক 10 মিনিট জপ কৰিলে কি কি লাভ হ'ব এতিয়া জানো আহক। এই মন্ত্ৰৰ দ্বাৰা আকৰ্ষণ শক্তি বৃদ্ধি হয়। এই মন্ত্ৰই আপোনালোকৰ ব্যক্তিত্বক এনেদৰে উজ্জ্বল কৰিব যে আপোনালোকৰ প্ৰতি মানুহ চুম্বকৰ দৰে আকৰ্ষিত হ'ব। এই মন্ত্ৰৰ নিয়মিত ব্যৱহাৰ সম্পৰ্ক মধুৰতা আনিব। মানে এই মন্ত্ৰৰ প্ৰয়োগে আপোনালোকৰ মাজত সম্পৰ্কবোৰ যদি বেয়া আছিল, তেতিয়া এই সম্পৰ্কবোৰ মধুৰ হৈ পৰিব। স্বামী স্ত্ৰী, পৰিয়াল বা বন্ধু বান্ধৱীৰ মাজত থকা মনোমালিন্য দূৰ কৰিব। প্ৰেম আৰু বুজাবুজি বৃদ্ধি কৰিব। এই মন্ত্ৰ নিয়মিত ব্যৱহাৰে সফলতা আৰু ধন আকৰ্ষণ কৰিব। ব্যৱসায়, চাকৰি বা শিক্ষাৰ ক্ষেত্ৰত থকা বাধা বিঘিনিবোৰ দূৰ কৰিব। আত্মবিশ্বাস বৃদ্ধি কৰিব। মনৰ অন্তৰ্দ্বন্দ্ব দূৰ হ'ব। সঠিক নিৰ্ণয় লোৱা ক্ষমতা বৃদ্ধি পাব। বক্তৃতা বা কথা কোৱাৰ শৈলীৰ প্ৰভাৱ বৃদ্ধি পাব। এই মন্ত্ৰই আপোনালোকক মানুহৰ মাজত সাংঘাতিক জনপ্ৰিয় আৰু আকৰ্ষণীয় কৰি তুলিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে মনোযোগ আৰু স্মৰণ শক্তি বৃদ্ধি কৰাত এই মন্ত্ৰই সাংঘাতিক সহায় কৰে বা সাংঘাতিক ফলদায়ক। টোপনি সমস্যা থাকিলে এই মন্ত্ৰৰ হোৱাৰ আগত 10 মিনিট জপ কৰিলে এই মন্ত্ৰৰ কম্পনে মন শান্ত কৰি ভাল টোপনি অহাত সহায় কৰে। এই মন্ত্ৰ নিয়মিত প্ৰয়োগে এক দৈবিক সুৰক্ষা কৱচ বনায় আৰু ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তিভাৱ হয় আৰু অন্তৰ্দৃষ্টি জাগ্ৰত হয়। এই মন্ত্ৰৰ পৰা ইচ্ছা পূৰ্তি বা ফলাফল পাবলৈ কেনেকৈ প্ৰয়োগ কৰিব লাগে বা কেনেকৈ প্ৰয়োগ কৰিব লাগিব জানো আহক। এই মন্ত্ৰ জপ পুৱা 4 বজাৰ পৰা 6 বজাৰ ভিতৰত আটাইতকৈ উত্তম। এই মন্ত্ৰ পুৱা ব্ৰহ্ম মুহূৰ্তত আৰু নিশাৰ হোৱাৰ আগত জপ কৰিব। উত্তৰ বা পূব দিশলৈ মুখ কৰি বহিব। আসন
এখন ৰঙা বা হালধীয়া ব্যৱহাৰ কৰিব। জপ কৰাৰ বাবে তুলসী মালা আটাইতকৈ শ্ৰেষ্ঠ। দৈনিক 108বাৰ তুলসী মালাৰে জপ কৰিব। যদি মালা লৈ জপ কৰাত অসুবিধা, তেনেহ'লে 10 মিনিট মন্ত্ৰটো লাহে লাহে জপ কৰক। মালাৰ দ্বাৰা যি ফল পাব, 10 মিনিট এনেকৈ মনতে জপ কৰিলে একেই ফল পাব। জপ কৰা সময়ত খং ৰাগ কৰিব নালাগে। শান্ত মনে কৃষ্ণক ধ্যান কৰি জপ কৰি যাব লাগে। বন্ধু বান্ধৱীসকল, বিশ্বব্ৰহ্মাণ্ডৰ এই বিৰাট শক্তি আপোনালোকৰ ভিতৰতে আছে। কেৱল তাক জাগ্ৰত কৰা প্ৰয়োজন। যদি আপোনালোক কৃষ্ণৰ ভক্ত হয়, নিশ্চয় এই মন্ত্ৰটো ব্যৱহাৰ কৰিব। আজিয়ে এই মন্ত্ৰ 10 মিনিটৰ বাবে জপ কৰা আৰম্ভ কৰক। নিজৰ জীৱনলৈ সকলো মনে বিচৰা বস্তু আকৰ্ষণ কৰক। যদি ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে লাইক বা ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখক। ধন্যবাদ।